মধ্যপেটলা গাঁৱৰ পৰা 1 কেজি নকল সোণ উদ্ধাৰ। ঘটনাৰ লগত জড়িত দুজনক আটক। কামাৰহাট আৰক্ষীয়ে গোপন সূত্ৰে খবৰ পাই আটক কৰে সোণ বিক্ৰী কৰিবলৈ অহা দুজনক। উত্তৰ লখিমপুৰৰ 2 নং বৰছলা গাঁৱৰ আবুল কালাম আৰু মহগুলি বৰঘোলা গাঁৱৰ আবু তাহেৰক আটক কৰে। নাওবৈচাৰ মহগুলি বৰগোলা গাঁৱৰ ৰচিদুল ইছলামে হাজিৰালৈ সোণ বিক্ৰীৰ বাবে পঠিয়াই লোক দুজনক। 3 লাখ টকাত সোণ বিক্ৰী কৰিবলৈ উত্তৰ লখিমপুৰৰ পৰা ধুবুৰী মধ্যপেটলা গাঁৱত উপস্থিত হয় লোক দুজন। উক্ত চক্ৰটোৱে বিগত দিনত কামাৰহাট অঞ্চলত নকল সোণ বিক্ৰী কৰি ধন লুটি লৈছিল। কি আছে ঘটনাটো? ঘটনাটো আমি ৰচিদুলে পঠিয়াই দিছে গুৱাহাটীৰ পাৰ হৈ কিনে বঙাইগাঁৱৰ মানুহ এজনৰ লগত ফোন কৰি কথা চথা পাতিছে, পাতি কিনি সোণ বেচিব বুলি কৈছে। পাছত আমাক পইচা দি কিনি পঠিয়াই দিছে আৰু সোণটো দি পঠিয়াই দিছে, কৈছে তহঁতে যা, যোৱাৰ লগে লগে পইচা দিব আৰু বস্তুটো লৈ যাব। কিমান টকাৰ কথা কৈছে? 3 লাখ টকা। কিমান সোণ আছিল? 1 কেজিৰ ওপৰত আছে। 1 কেজি সোণ 3 লাখ টকাত বিকিব আহিছে। এতিয়া কি হ'ল? এতিয়া কি হ'ল? এতিয়া আমাক সিহঁতে মাতি আনি কিনি আমাক পুলিচে থানাত চম্ভাই দিলে। আগতে ক'ৰবাত এনেকৈ বিক্ৰী কৰিছিল নেকি? নাই আগতে সোণ বিক্ৰী কৰা নাই? কৰা নাই। এইবাৰ প্ৰথম? প্ৰথম। এই কি আছিল এই মানুহজনৰ নাম কি আছিল? ৰচিদুল। সি ক'ত আছে এতিয়া? লখিমপুৰত ঘৰত। ৰচিদুল ইছলাম। তেওঁৰ ঘৰৰ ঠিকনা জানে নেকি? মহগুলি, নাওবৈচা মহগুলি। নাওবৈচা? গাঁৱৰ নাম কি তেওঁৰ? মহগুলি। তেওঁৰ দেউতাৰ নাম কি জানে? দেউতাৰ নাম ৰস্তুম নেকি? তেওঁ পঠাইছে তোমাক? হয়। কি মানে কি দি পঠোৱা? কিমান টকা দিব বিচাৰিছে? কোনে ছাৰ? এই হাজিৰা যে লৈছে কিমান টকা? কৈছে বস্তুটো 3,000 টকা লৈ যা আৰু বস্তুটো 3 লাখ টকা দিব, দি কিনি ঘৰত লৈ আহিবি। পাছত তহঁতক মই বেনিফিট দি দিম। আগতে এনেকুৱা পঠাইছিল নেকি? আগত পঠোৱা। ইয়াত কেনেকৈ চিনি পালে আপুনি? ইয়াত কেনেকৈ চিনি পালে? ইয়াত মানে বিচাৰি আহি কিনি পাছত ইয়াতে